এইজোপা যে দেখিছে আপোনালোকে বগা ৰঙৰ পাতখিলা দেখিবলৈ ধুনীয়া যে লাগিছে। এইজোপা ধুনীয়া গছ হয়, হেংগিং গছ হয় বিশেষকৈ। এইজোপাৰ নাম হৈছে আপোনালোকৰ পেডিলেন্থাছ। আৰু ইয়াতে বহুতখিনি কালেকশ্যনত আছে, চাওক বহুতখিনি আছে। আপোনালোকে ল'ব ইচ্ছা কৰিলে ল'ব পাৰিব হেংগিঙত থ'বৰ কাৰণে। বাকী আপোনালোকৰ এগ্লনিমা এইজোপা দেখিছে দতি আছে, বাকী এইবিলাক বাৰ্কিন আছে। বহুত মানে ইয়াতে সন্দীপ নাৰ্চাৰীতে ইনডোৰ প্লাণ্ট আছে, গতিকে আপোনালোকে কিনিব পাৰিব ইয়াৰ পৰাই। আৰু আজি আপোনালোকক বিশেষকৈ এজোপা মেডিচিনেল গছ দেখাম বুলি ভাবিছোঁ, তাকে দেখাবলৈ আমি গৈ আছোঁ এতিয়া আপোনালোকক। আৰু সেইজোপা গছ আছে এইজোপা, এতিয়া ওচৰলৈ যাব লাগিব তেতিয়া আপোনালোকে ধৰিব পাৰিব। এইজোপা যে গছ দেখিছে এসময়ত বহুত ডিমাণ্ডত আছিলে, গম পাইছেনে? আৰু এই গছজোপাৰ নাম হৈছে চাবাহ স্নেক গ্ৰাছ। আৰু এইজোপাতে কি কয় জানে নাই আপোনালোকে? এইজোপাতে কেঞ্চাৰৰ ঔষধ বনায়। আৰু এসময়ত যে ওলাইছিলে যে ডিব্ৰুগড়ৰ টিংখঙৰ এজন লোকে মানে কেঞ্চাৰৰ ঔষধ দিয়ে বুলি এই গছজোপাৰ পৰা দিছিলে মানে। আৰু এই গছজোপা আপোনালোকে ৰুই ল'ব ঘৰতে, যদিহে আপোনালোকৰ পেচেণ্ট আছে তেতিয়া ইয়াৰ পাতে মানে ঔষধটো আপোনালোকে বনাব পাৰিব। আৰু এইজোপা চাওক, এইজোপাৰ নাম মাল্টি ভিটামিন বুলি কৈছে। মানে আজি ঔষধি গছ দেখাই দিছোঁ আপোনালোকৰ ভিডিঅ'টো প্ৰথমতে চাওক। এইখিনি হৈছে একদম ঔষধি গছ, আপোনালোকক যদি প্ৰয়োজন হয় নিব পাৰিব। আৰু বৰ্তমান মই আছোঁ সন্দীপ নাৰ্চাৰীত ঢকুৱাখানাৰ, আপোনালোকে চিনি পাই চাগে, আগতে ভিডিঅ' বনাইছোৱেই। আৰু এইজোপা হৈছে বিশেষ গছ দেই, দুবাৰ তিনিবাৰ দেখা দিছোঁ সেইটো কাৰণে। এইজোপা চাবাহ স্নেক গ্ৰাছ বুলি কয়। যদি প্ৰয়োজন আপোনালোকে খুৰাৰ লগত কণ্টেক্ট কৰিব, খুৰাৰ নাম্বাৰটো মই দি দিম, আপোনালোকে ল'ব পাৰিব। এইজোপাৰ নাম হৈছে মালৱাৰ নাট প্লাণ্ট, মানে জ্বৰ পানী লগাৰ কাৰণে এজোপা খাই বুলি কৈছে খুৰাই। মই বিশেষ নাজানো বাৰু, গতিকে আপোনালোকক বিশেষ ক'ব নোৱাৰিম। কিন্তু এইজোপা মানে মেডিচিনেল প্লাণ্ট হয়। প্ৰথমতে আপোনালোকক 3জোপা মেডিচিনেল প্লাণ্ট দেখা দিলোঁ, আৰু এতিয়া বলক বেলেগ কিছুমান গছ দেখাম আপোনালোকক চাই ভাল পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু গাইছ আপোনালোকে দেখিছে যে এই ইকৰা নলসাগৰী বিৰিণা পাতৰ নিচিনা গছ এজোপা, এইজোপাৰ নাম হৈছে লেমন গ্ৰাছ। অলপ আগতে আমি ইয়াৰে চাহ খালোঁ খুৰাই মই, বৰ ধুনীয়া মানে গোন্ধটো, আৰু খাবলৈও ভাল লাগিলে। গতিকে আপোনালোকে খাব। এইটো মানে স্কিনটো ভাল কৰে বুলি কয়, আৰু পেটৰো ভাল কৰে, আৰু হাই প্ৰেছাৰ ভাল কৰে বুলি খুৰাই কৈছে। মই বিশেষ নাজানো, গতিকে ইমান ক'ব পৰা নাই আপোনালোকক, তাৰ কাৰণে বেয়া নাপাব। কিন্তু এইজোপা মানে ঘৰত ৰুই ল'ব দেই আপোনালোকে। আৰু এনেকুৱা আৰু এজোপা পায়, সেইজোপা চিতনলা গছ হয়, সেইজোপাও আপোনালোকে ৰুই ল'ব পাৰে, ধুনীয়া গোন্ধাই থাকে। এইজোপা হয় গছজোপা দেখিবলৈ মানে অকণমান ইকৰা গছৰ নিচিনা। চাওক আপোনালোকক কি গছ লাগিব? পদুম গছ লাগিব নেকি? পদুম গছো পাই যাব আপোনালোকে এখন নাৰ্চাৰীত দেই। পদুমৰ ফুল লাগিলে ল'ব পাৰিব। আৰু লগতে থোজা গছ দেখা দিছোঁ, এইখিনি থোজা গছ বুলি কয়। আপোনালোকে ৰুব পাৰে, মানে আউটডোৰত ৰুব পাৰে, ধুনীয়া হয়, দেখিবলৈ ভাল লাগে। আৰু এই গছজোপা মানে মোক বহুত কনফিউজ কৰালে এটা সময়ত দেই। এইজোপা গছে মই পৱন নাৰ্চাৰীত প্ৰথম দেখিছিলোঁ, মানে চেৰী নিচিনা লাগি থাকে, তলত দেখিছে আপোনালোকে এইটো ৰঙা হৈ যায়। মই বোলো প্ৰথমতে ভাবিছিলোঁ এজোপা চেৰী গছ নেকি, পিছতে গম পালোঁ নহয়, এই গছজোপাৰ নামটো হৈছে আৰ্ডিচিয়া কাৰ্নাটা ন, কেৰ্নাটা, এনেকৈ নামটো হয়। আপোনালোকে এই গছজোপা কিনিব পাৰে, মানে ধুনীয়া লাগে দেখি পিনি, চেৰী নিচিনা ৰঙা লাগি থাকে গছজোপাত। গতিকে আনকমন গছ বুলি ভাবিলোঁ, গতিকে দেখাই দিলোঁ আপোনালোকক। এইজোপা চাই লওক লগতে, এনেকুৱা ধৰণৰ পাতটো হয়। আৰু আপোনালোকে ছিংগুল পেটেলৰ হিবিস্কাছ দেখিছে, মানে এপহীয়া, এইটো কিন্তু দুপহীয়া। চাওক মানে দুপহীয়া নহয়, বহুত পহীয়া হয়। আগৰ মানে যিটো মানে পুংস্তবক স্থিৰস্তবক থাকে ন, তাতে আৰু পাহি আহি গৈছে। গতিকে এইটো মাল্টি পেটেল বুলি ক'ব লাগিব জবাব। যদিহে আপোনালোকে দেখি পোৱা নাই চাই লওক, দেখাই দিলোঁ লগতে, যিহেতুকে পালোঁ ইয়াতে। আৰু এতিয়া আপোনালোকক এজোপা বেল গছ দেখাম। বেল মানে আপোনালোকে ভাবিছে এতিয়া বেলটো বেলেগ হ'ব লাগে, কিন্তু এইটো কি বেল? এইটো হৈছে লতা বেল। অকণমান ব্লাৰ হৈ গৈছিলে। আৰু এইটো হৈছে লতা বেল। লতা বেল মানে চিনি পাইছেনে? ফুলপাহ। এই পাহ হৈছে আপোনালোকৰ পেচন ফ্লাৱাৰ, আৰু ইয়াৰ ফ্ৰুটটোক কয় পেচন ফ্ৰুট বুলি কয়, মানে লতা বেল বুলি কয় অসমীয়াতৰ। গতিকে দেখাই দিলোঁ। এইজোপা চাওক ধুনীয়া ফুলো ফুলে, আৰু লগতে মানে ফলো লাগে, গোলকৈ এটা হয়, দেখা দিম ভিতৰত এটা লাগি আছে দেই। সেইটো দেখিছেনে বাৰু আপোনালোকে? সেইটো আগতে খাব পাৰিব, মানে বেলৰ নিচিনা হয় চাগে, মই মানে খাই পোৱা নাই কিন্তু। গতিকে গছজোপা দেখাই দিলোঁ আপোনালোকক, ফুলপাহো যথেষ্ট ধুনীয়া হয়। আপোনালোকে এই গছজোপা নিব পাৰিব, ইয়াতে পুলি উপলব্ধ আছে। বাকী নিয়ৰ মালতী যদি লাগে, মানে ফ্লেম ভাইন যদি লাগে সেইটো পাব, টাৰ্নিপ ভাইন পাব, বহুত আছে গছ। আৰু এজোপা গছ দেখা দিছোঁ, এজোপা দেখিবলৈ অকণমান চাহপাতৰ নিচিনা লাগিছে নি বাৰু আপোনালোকৰ? এজোপা একচুৱেলি চাহপাতৰ মানে পৰিয়ালৰ গছে হয়। এজোপাৰ নামটো কেমেলিয়া হয়। আৰু দেখিছেনে আপোনালোকে কলি আহিবলৈ আছে, মানে পাত আহিবলৈও এনেকুৱাই হয়, কিন্তু কলি আহিবলৈ একেই হয়, মানে অকণ কলিটো ডাঙৰকৈ আহে, পাতটো সৰুকৈ আহে। এই গুটিটো যে হৈছে সেইটোতে ধৰিব পাৰিব আপোনালোকে, ধুনীয়া ফুলে। গতিকে নিব, অলপ ছাঁত ৰুব, যিহেতুকে চাহপাতবিলাক ছাঁত হয়। গতিকে সেইটো চাব আৰু কথাটো আপোনালোকে চজিনা চব্জি খাই পাইছে না বাৰু? যদিহে আপোনালোকে চব্জি খাই পোৱা নাই, চব্জিটো খাই চাব, যথেষ্ট ভাল হয়। আৰু এজোপা চজিনা গছ হয়, কিন্তু মানে এলাবেচা চজিনা নহয় দেই, এজোপা একদম হাইব্ৰিড হয়, মৰিংগা বুলি কয় এইটোক। আপোনালোকে এটা যদি হাইব্ৰিড মানে অলপ মানে ভাল কিনিব বিচাৰে, তেতিয়া নিব পাৰিব ইয়াৰ পৰাই। আৰু ইয়াতে চাওক এজোপা আছে, কিমান ডাঙৰ চাইজৰ আছে, বহুত ডাঙৰ দেই, মোতকৈ ওখ। মই হাতেৰে ধৰি পিনি দেখাবলগীয়া হৈছে। পাই যাব এজোপা আপোনালোকে ইয়াতে। আৰু মানে বেৰী এটা লাগি আছে ইয়াতে, বেৰীটো মই চিনি পোৱা নাই। খুৰা এইটো কি? ক্ৰেনবেৰী ন? ক্ৰেনবেৰী বুলি কৈছে এইটো।
আৰু এই গছজোপা যদি চিনি পায়, ফলটো যদি খাবলৈ মন কৰে, এনেকুৱা এজোপা গছ কিনি নিব আপোনালোকে দেই, ইয়াতে উপলব্ধ আছে পুলি। আৰু ভিডিঅ'টো একেবাৰে শেষত আপোনালোকক মই দেখা দিছোঁ, এজোপা হৈছে জামুক গছ, আৰু এজোপা মই কিনিবলৈ বিশেষকৈ আহিছোঁ দেই। আপোনালোকে ভাবে মই নাৰ্চাৰীবিলাকতে যাওঁ, একো গছ চছ নিকিনো, একেবাৰে চিকটা বুলি ভাবে, কিন্তু মানে মই কিন্তু দেখা নাথাকোঁ, মানে বেলেগে যি দেখা থাকে ডেইলি আমুক কিনিলোঁ বুলি মই দেখা নাথাকোঁ। গতিকে আজি দেখা দিছোঁ, আৰু নতুবাতো আপোনালোকে ভাবিব ন। গতিকে এজোপা কিনিব আহিছোঁ, এজোপা গ্ৰাফটিং কৰা জামুক হয়, ক'লা জামুক লাগি আছিলে মানে আগতে, মই নিছিলোঁ, মোৰ মৰি থাকিলে, গতিকে আকৌ নিব আহিছোঁ। গতিকে দেখাই দিলোঁ আপোনালোকক। আৰু শেষত ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ মানে ধন্যবাদ।